সকল মোৰ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে ভিডিঅ'বোৰ চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ যিবিলাক চৰকাৰৰ স্কিম ৰিলেটেড ভিডিঅ' আছে সেইবিলাক মই মোৰ চেনেলত আপলোড কৰোঁ। গতিকে মোৰ চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব। আপোনালোকৰ যিটো নিযুত মইনা আঁচনি আছিলে, যিটোত চৰকাৰে নেকি ছাত্ৰীসকলক আপোনাৰ মেট্ৰিক পাছ কৰা ছাত্ৰীসকলক 10,000 টকা আৰু যিবিলাকে হাই ছেকেণ্ডাৰী পাছ কৰিছে সেইবিলাকক আপোনাৰ 12,000 টকা আৰু যিবিলাকে ডিগ্ৰী কমপ্লিট বা ডিগ্ৰী পাছ কৰিছে সেইবিলাকক আপোনালোকৰ দিব আপোনাৰ 25,000 টকা। গতিকে এই আঁচনিটোৰ বৰ্তমান ফৰ্ম বিতৰণ কৰা হৈছে কিছু কিছু ঠাইত আৰু কিছু কিছু ঠাইত কৰা হোৱা নাই। গতিকে আপোনালোকে এই আঁচনিখনৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব মই ইয়াতে ভিডিঅ'টোত দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু ফৰ্মখন যদি ভুল নোহোৱাকৈ ফিল আপ কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো চাই থাকক। এই নিযুত মইনা আঁচনিখনৰ মেইন উদ্দেশ্য হ'ল বেটি মানে ছোৱালীবিলাকক মানে শিক্ষাৰ প্ৰতি আগ্ৰহ কৰাৰ কাৰণে এই আঁচনিখন স্পেচিয়েলি বনাইছে। আৰু এই আঁচনিখনৰ যিখন আপোনাৰ ফৰ্ম দিব তাতে আপোনালোকৰ প্ৰথমতে থাকিব, মই ইয়াতে ফৰ্মখন লগাই দিম, আপোনালোকে চাব পাৰিব। ইয়াতে প্ৰথমতে থাকিব পৰিয়ালৰ মুৰব্বীৰ নাম, তাতে আপোনালোকে আপোনালোকৰ গাৰ্জেনৰ নাম লিখিব। তাৰপিছত আপোনালোকে নেক্সট পাব তাত যে 10ম শ্ৰেণীত যিটো যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেনেহ'লে আপোনালোকে যিজনী ছাত্ৰীৰ নাম আছে সেইটো ইয়াতে লিখিব। তাৰপিছত ইয়াতে শিক্ষানুষ্ঠানখনৰ নাম লিখিব, যিখনত পঢ়ি আহিছিলে সেইখনৰ নাম লিখিব। নেক্সট আপুনি যদি হাই ছেকেণ্ডাৰী পাছ কৰা ছাত্ৰী হয় তেনেহ'লে আপোনালোকে আপোনাৰ নামটো লিখিব আৰু আপোনাৰ ঘৰৰ মুৰব্বীৰ নামটো লিখিব। নেক্সট আপোনাৰ শিক্ষানুষ্ঠানৰ নাম লিখিব আৰু ইয়াতে বয়সটো লিখি দিব। তাৰপিছত আপোনাৰ যদি স্নাতক ডিগ্ৰীৰ হয় তেনেহ'লে আপোনালোকে ইয়াতে ছাত্ৰীটোৰ নাম লিখিব আৰু ওপৰত দেউতাকৰ নাম লিখিব বা গাৰ্জেনৰ নাম লিখিব। লিখি কিনে আপোনালোকৰ যিখনত পাছ কৰি আহিছে শিক্ষানুষ্ঠানখনৰ নাম লিখিব। তাৰপিছত আপোনালোকৰ তলত থাকিব বিধানসভা সমষ্টিৰ নাম, তাতে আপোনালোকৰ যি বিধানসভা সমষ্টি হয় আপোনালোকে তাতে আপোনাৰ নামটো লিখি বিধানসভা সমষ্টিৰ নামটো লিখি দিব। আৰু নেক্সট থাকিব ভোট কেন্দ্ৰৰ নাম আৰু নম্বৰ, আপোনালোকে য'ত ভোট দিয়ে ভোট কেন্দ্ৰৰ নাম আৰু নম্বৰটো তাত লিখি দিব। নেক্সট আপুনি পাব তাত ফোন নাম্বাৰ, আপোনালোকৰ ছোৱালীৰ যদি ফোন নাম্বাৰ আছে নহ'লে গাৰ্জেনৰ ফোন নাম্বাৰ হ'লেও তাতে দিব পাৰিব, ইয়াক লৈ কোনো সেই নাই, মানে আপোনালোকে দিব পাৰিব। আৰু লগতে তলত পৰিয়ালৰ মুৰব্বীৰ চহীটো কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে ফৰ্মখন ফিল আপ কৰাত ভুল নহয়। থেংক ইউ।